মই এটা বৰ ভাল ভিডিঅ' এটা পালোঁ। ভিডিঅ'টো মানে আমাৰ হেমন্ত মামাৰ ভিডিঅ' এটা পালোঁ। মই ভিডিঅ'টো ভাবিলোঁ মই ভিডিঅ'টো বনায়ে দিওঁ। সেইকাৰণে মই টোপনিৰ পৰা উঠি কিনে মানে মই অলপ ভাবিলোঁ মই ভিডিঅ'টো বনায়ে দিওঁ। গতিকে ভিডিঅ'টো কি মানে ভিডিঅ' মই তোমালোক কৈ আছোঁ। প্ৰথমতে মই হেমন্ত বিশ্ব শৰ্মা অৰ্থাৎ হেমন্ত মামাক মই অনুৰোধ জনাইছোঁ। ৰাতিপুৱাই মই অনুৰোধ জনাইছোঁ, আপুনি মোৰ ভিডিঅ'টো নাচাব পাৰে। আপোনালোকৰ মানে যি লগ বন্ধু আছে সিহঁতে চাব, সিহঁতে হয়তো বুজাই ক'ব। এতিয়া কথাখিনি অলপমান মানে শুনি কেনে আপুনি অলপমান ভাবি কেনে মানে মোৰ কথাটো মানে শুদ্ধ নে শুদ্ধ সেই কথাটো ভাবি কেনে আপুনি পাৰিলে মই কোৱা কথাটো মানক। কিয় কৈছোঁ মই, যিটো মানে গাড়ীৰ ফাইনৰ কথা, কাগজ হওক বা লাইচেঞ্চ হওক, যিটো ফাইনৰ কথা 4বাৰ MBA হওক পুলিচক 4বাৰ যেতিয়া মানে ৱাৰ্ণিং, ফাইন ল'ব নোৱাৰে, ফাইন বুলি ক'ব পাৰি, যিটো মানে ৱাৰ্ণিং 4বাৰ যদি সিহঁতক ৱাৰ্ণিং দিব পাৰে, তেতিয়া সকল মানে মালিককো ড্ৰাইভাৰকো গোটেইবিলাকে সকলোৱে শান্তি পাব। সেইটো দিছা বাছ ভাল লাগছে, মোৰো সকলো শান্তি পাইছে। কিন্তু দুচকীয়া বাহন যিসকলৰ আছে, মই সেই সকলৰ কথাটো মই মামাক ক'ব ওলাইছোঁ। আৰু আপোনালোকেও মানে ভিডিঅ'টো ভালদৰে চাওক, ভালদৰে শুনক। যদি ভাল লাগে শ্বেয়াৰ কৰিব, ভাল নালাগিলে মানে শ্বেয়াৰ কৰিব নালাগে, চাবই নালাগে। মই কি ক'ব ওলাইছোঁ, দুচকীয়া বাহনৰ কথা মই ক'ব ওলাইছোঁ। 4চকীয়া বাহনৰ ক্ষেত্ৰত মামাই ইমান ধুনীয়া মানে কৰি দিছে, তাৰ কাৰণে মই মামাক ধন্যবাদ জনাইছোঁ আৰু ময়ো মানে বিৰাট শান্তি পাইছোঁ। কিন্তু দুচকীয়া বাহনৰ কথা মই কিয় কৈছোঁ, দুচকীয়া মানে বাইকবিলাকৰ কথা কিয় কৈছোঁ, তাতে কাগজ নহ'লেও মানে অসুবিধা সিমান নাই। কিন্তু যিটো হেলমেটৰ কথা কৈছে, মই হেলমেটৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ। যদি আপোনালোকৰ বাইক আছে এই ভিডিঅ'টো চাওক, আপোনালোকে কাটি নিদিব মানে। মই হেলমেটৰ কথাটো কৈছোঁ। মোৰ বাইকখন মোৰ নিজৰ বাইকৰ কথা কৈছোঁ। মোৰ বাইকখন 7 বছৰ বয়স হ'ল, 7 বছৰ হ'ল মোৰ বাইকখন ল'বা। কিন্তু 7 বছৰৰ ভিতৰত মোৰ হেলমেট কেইটা হৰাইছে জানেনে আপোনালোকে? 4টা হেলমেট মানে বাইকখনৰ পৰা চুৰি কৰি নিছে। তাৰ কাৰণে আপোনালোকে উল্টা কমেণ্ট নকৰিব, চুৰি কৰি নিছে থানাত কমপ্লেইন দিয়ক, সেইটো মই ক'ব খোজা নাই। মই কথাটো মই ভাল হিচাপত ক'ব ওলাইছোঁ। গতিকে মামাকো মই অনুৰোধ জনাইছোঁ। 7 বছৰত মোৰ হেলমেট 4টা চুৰ হৈছে। এতিয়া সেই কথাটো মই কিয় ক'ব ওলাইছোঁ, বহুত ফাংচনত যাওঁ আমি, বহুত থিয়েটাৰত যাওঁ আৰু বহুত ফুৰিবলৈ যাওঁ, কেতিয়াবা আহোঁতে ৰাতি হয়। উদাহৰণ ধৰিলেও মই ইয়াৰ পৰা গুৱাহাটীত ফুৰিব গ'লোঁ, অৰ্থাৎ ফাংচন এখন চাব গ'লোঁ। ফাংচনখন চাই তাতে মই ফাংচন চাব যাওঁতে হেলমেটটো বাইকত বান্ধি থলোঁ। ফাংচন চাই আছোঁ, এতিয়া ফাংচন চাই অহাৰ পাছত মই হেলমেটটো নাপালোঁ, হেলমেটটো মানে কোনোবাই লৈ গ'ল। তেতিয়া মই হেলমেটটো সেই ৰাতি মই ক'ৰবাত কিনিব পাৰিম নেকি? কিনিব জানো মই দোকান এখন পালোঁৱে দে, 1500-2000 টকা দি মই কিনিব পাৰিম নেকি সেইদিনাখনে? কেতিয়াও মই বুলি নহয়, আপোনালোকেও নোৱাৰে। আপোনালোকেও সেই সময়ত আপোনালোকেও 1500 টকা বা 2000 টকা দি হেলমেট সেই ৰাতি কিনিব নোৱাৰে 2টা-3টা বজাত। গতিকে সেই ক্ষেত্ৰত মই কৈছোঁ, সেই সময়ত যেতিয়া গুৱাহাটীৰ পৰা ঘৰলৈ আহিম, তেতিয়া মানে পুলিচ বা MBA ধৰিব। ধৰলৈ কি হ'ব, হেলমেটৰ ফাইনটো ভৰিব লাগিব, এইপিনে থাকক বা নাথাকক। যদি আপুনি মানে পুলিচক সঁচা কথাও কয়, MBA যদি সঁচা কথাও কয়, বোলে ছাৰ মোৰ হেলমেটটো আছিল, ফাংচনতে কোনোবাই চুৰ কৰি নিলে, সেইবিলাক নামানে। সেইকাৰণে মই মামাক অনুৰোধ কৰিছোঁ, আৰু আপোনালোকেও ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক, যাতে মামাই কিবাকৈ মানে যাতে এই ভিডিঅ'টো চাব পাৰে। গতিকে মই অনুৰোধ কৰি মানে মামাক কৈছোঁ, বাইকৰ ক্ষেত্ৰতো পাৰিলে 2বাৰমান মানে ৰেহাই দিয়ক। 4চকীয়া বাহনত যেনেকৈ 4বাৰ দিছে, 4বাৰ মানে ৱাৰ্ণিং দিব, তাৰপিছত ফাইন হ'ব। গতিকে বাইকৰ ক্ষেত্ৰতো, হেলমেটৰ ক্ষেত্ৰতো আপুনি পাৰিলে এবাৰ হওক 2বাৰ হওক মানে ৱাৰ্ণিং এটা দিয়া চেষ্টা কৰক। কাৰণ এইটো কৰিলে মই ভাবোঁ মোৰতো ভাল হ'ব, বোলো সকলোৰে মানে যিসকলৰ মানে বাইক আছে দুচকীয়া বাহন, গোটেইবিলাকৰ অলপ ভাল হ'ব বুলি ভাবোঁ। মই সেইকাৰণে মই কথাটো বুজাই মানে ক'লোঁ। ঘৰৰ পৰা হেলমেট ঠিকেও নিব, ক'ৰবাত থওঁতে হেলমেটটো হৰালে, তাৰপিছত ঘৰত অহাৰ পাছত 1500-2000 টকা দি কিনাটো সম্ভৱ নহয়, আৰু লগত সিমানখিনি টকা নাথাকিবও পাৰে। সেইটোৰ কাৰণে কৈছোঁ, ঘৰৰ পৰা ভালদৰে যাম হেলমেট পিন্ধি, আহোঁতে মই মানে হেলমেট নোহোৱাকৈ আহিম, ৰাস্তাত ধৰিব, MBA হওক পুলিচে হওক ধৰিব, তাতে মানে ফাইন ভৰিব লগা হ'ব। গতিকে 4চকীয়া বাহনত মানে যিখিনি মানে আপুনি নীতি নিয়ম কৰিছে, মই এইখিনি
বিৰাট ভাল পাইছোঁ, বিৰাট শান্তি পাইছোঁ আৰু সকলো মানুহে ভাল পাইছে। গতিকে দুচকীয়া বাহনৰ কাৰণে হেলমেটৰ ক্ষেত্ৰতো কমচে কম মিনিমাম এবাৰ হ'লেও চান্স এটা দিয়ক। মই অনুৰোধ কৰিছোঁ আমাক এবাৰ হ'লেও চান্স এটা দিয়ক, তেতিয়াহ'লে মানে সকলোৰে ভাল হ'ব। এতিয়া মানে চাৰিচকীয়া মানে বাহন যাৰ যাৰ আছে সিসকলে বিৰাট ভাল পাইছে, কিন্তু বহুতৰ চাৰিচকীয়া বাহন নাই। এতিয়া বাইকখন কিন্তু বাইক বুলিলে দুচকীয়া বাহন সকলোৰে আছে, ঘৰ আছে। গতিকে এখেতসকলকো অলপ শান্তি দিয়ক।